খুব আনন্দৰ কথা আৰু আমাৰ অসমবাসীৰ কাৰণে আনন্দৰ কথা। আমি সকলোৱে জানো অলিম্পিক চলি আছে, যে যিটো বৃহত্তৰ আমাৰ বিশ্বৰ পৰ্যায়ত আমি যদি চাওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ খেলা ধূলাত আমি বহুখিনি পিছ পৰি আছোঁ। এই ক্ষেত্ৰত সেইখিনি বাদ পাবলৈ বহু দূৰ, তথাপিতো আমাৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাটো বিভিন্ন ক্ষেত্ৰত আমাৰ অসমে আচলতে বৰ বিশেষ স্থান দখল কৰিব নোৱাৰে। যেই নহওক আজি আমাৰ ৰঙাপৰা কলেজৰ ছাত্ৰীসকল এই ছাত্ৰী দলটো জিলা পৰ্যায়ত, তাৰপিছত ৰাজ্যিক পৰ্যায়ত চেম্পিয়ন হৈছিল, তাৰপিছত ৰাজ্যিক দল গঠন হ'ল। ৰঙাপৰা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ লগতে যোৰহাটৰ দুগৰাকী ছাত্ৰী আছে আৰু এই ছাত্ৰীসকলে যোৱা বছৰ জইন কৰিছিল। যোৱা বছৰ তেখেতসকল কিছু দূৰ আগুৱাই গৈ ৰৈ গ'ল। এইবাৰ কিন্তু তেওঁলোক শীৰ্ষ 3টা দলৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হ'ল আৰু প্ৰথমবাৰৰ কাৰণে অসমলৈ টাগ অফ ৱাৰত প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰীয় গৌৰৱ ব্ৰঞ্জৰ মেডেল হ'লেও পাই আমাৰ অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। ই অসমবাসীৰ কাৰণে গৌৰৱ আৰু ৰঙাপৰাৰ আমাৰ ছাত্ৰীসকল ৰঙাপৰা কলেজৰ ছাত্ৰী, গতিকে স্বাভাৱিকতে আমাৰ ৰঙাপৰাৰ ৰাইজ আৰু আমাৰ ৰঙাপৰা কলেজৰ সকলো শিক্ষক ছাত্ৰ ছাত্ৰী ইয়াত গৌৰৱ কৰাৰ অধিকাৰ আছে। মই শুভেচ্ছা জনাইছোঁ, আশা ৰাখিছোঁ নিশ্চয় ইয়াৰ পিছত আমাৰ অসম দলে এদিন ৰাষ্ট্ৰীয় পৰ্যায়ত চেম্পিয়নৰ কিতাপ লাভ কৰিবলৈ সক্ষম হ'ব। থেংক ইউ। এক উচ্চ শিক্ষা অনুষ্ঠান হিচাপে শিক্ষাৰ দিশত আগবাঢ়ি যোৱাৰ লগতে গাঁৱৰ পৰা অহা ছাত্ৰীসকলক আমি উলিয়াই আনি আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ প্ৰতিযোগিতালৈ আগবঢ়াই নিব পাৰিছোঁ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছে। এয়াই ৰঙাপৰা মহাবিদ্যালয়ৰ সফলতা, ৰঙাপৰাবাসী ৰাইজৰ সফলতা, অসমবাসীৰ ৰাইজৰ সফলতা। আমি আশা কৰিছোঁ সকলোৰে সহযোগিতাত আমাৰ ক্ৰীড়াৰ জগতত আমাৰ মহাবিদ্যালয় আৰু আগুৱাই যাব পাৰিছে। বহুত ভাল লাগিছে, আমি এনেকুৱা লগা নাছিলে যে আমাক থেংক ইউ ছ' মাছ। কিমানটা দলে অংশগ্ৰহণ কৰিছে? আমি 17 দলে 17টা।